আলি পাড়ে কাটি দিলে নাকি ভালকে দিয়া আও কবার কাটা আলিটো দিলা আলিটো পানী প্ৰমাণ হেৰি কৰিব ও ডিউফা আছে পানী বন্ধ কৰিব লাগিব গেন্দুটো বোকা নাই লগা গেন্দুটো বোকা নাই লগা মই তো মোবাইল লৈ গেছা অমুটা কৈ থাকা দেই ভিডিও ক খানা নাহিব নেকি আইবা খানা নাহিব নেকি কি হৈছে আপুনি কাটিলো সাইডটো হেড মই ঘূৰ মাৰি দিলো মানে ট্ৰেক্টৰে কেতিয়াবা হাল পাওঁ যে মানে আজি ট্ৰেক্টৰে মানে সাইডটো নাকাটে গতিকে মই ঘূৰ মাৰি দিছো আচ্ছা আপুনি কেলে কোৰ মাৰিছে কি কৰিব বিচাৰিছে আপুনি লগত দুটামান বস্তু আনিছিলে কিবা কি আছে আনকচোন চাওঁ গৈ দিছে সাত এইটো মানে কি মই ঘৰৰ পৰা টিফিন দিয়া মানুহ নাই পানী বটল থাকি আহিলে আচ্ছা সেইটো কাৰণে বাৰু চিন্তা কৰিব আপোনাৰ পানী বটল থাকি আহিলে চিন্তা কৰিব নালাগে এনে পথাৰত কিছুমান আগতে তলৰ পৰা পানী জহি ওলায় সেইফালে পাৰলৈ গ'লে সেইটো পাব আপুনি তাৰ পৰা এঘোটা খাব পাৰিব কিন্তু কথাটো হ'ল আপোনাৰ ঘৰত যে কোনো নাই টিফিন দিবলৈ আপুনি বিয়া বাৰু কৰা নাই আপুনি মানুহজন অলপ খেলি মেলি নেকি ৰাইজে কয় বিশ্বাস নহয় কিয় গুচি গ'ল অকণমান ক'ব নেকি গুচি গ'ল মানে মইতো ঠিকে আছিলে বাৰু তাই কি বেয়া পায় গতিকে মইতো ক'ব নোৱাৰো আপোনাৰ মহিলাগৰাকীয়ে মোবাইল চলায় নেকি আপুনি খেতিতে লাগি থাকে সদায় মহিলাগৰাকীয়ে মোবাইলটো আপুনি চেক নকৰে মাজে মাজে আপোনাৰ বেমাৰটো তাতে আচ্ছা আপোনাৰ নামটো কওকচোন আপোনাৰ উপাধি নাই নেকি আচ্ছা টিফিন খাবলৈ সময় হ'ল নেকি এতিয়া আপোনাৰ ঘৰতে খাব কিন্তু আপুনি পথাৰত টিফিনটো নাখায় নেকি এতিয়া সকলোৱে দেখোন পানী পাব আচ্ছা ঠিক আছে হ'ব আপুনি ঘৰতে জলপান ভাত খাবগৈ আপুনি কি ধান লগাম বুলি ভাবিছে এইডোখৰ বাম মাটি নে দ মাটি আপোনাৰ আগে পিছে জাহিঙীয়া ধানৰ খেতি কৰিছে আপুনি সেই পিছফালে এটা বস্তু আনিছিলে কিবা মূৰত লৈ আছিলে এইটো জাপি বুলি কয় নেকি এইটো কিহেৰে বনায় আৰু লগত কিবা থাকে নেকি কি গছ বুলি কয় পাহৰিলো নহয় নাহৰ গছৰ পাতেও বনায় আচ্ছা জাপিটো তেনে সৰু আমি যিটো জাপি দেখিছো ইয়াতকৈ ডাঙৰ জাপি দেখা পোৱা যায় এইটো আপুনি সৰু বনাইছে যে কাৰণটো কি মোৰটো কাৰণে শিকিছো বাকীটো ডাঙৰ জাপি হ'লে মোৰটো অকণ ঠাণ্ডা কৰি লাগি থাকো আচ্ছা আপুনি যে লৈ আছে সঁজুলিটো এইখনৰ নামটো কি কোৰ এডাল বাঁহৰ লাঠি দেখিছো বাঁহৰ লাঠিডালৰ লগত সেই লোহা কোৰখন ইয়াত ৰখাই থোৱা হৈছে তাত দুডালমান হাল মৰা আছে কিন্তু কি বুলি কয় জানে নেকি আপুনি মই বিশেষ নাজানো মই হাল বুলিয়ে জানো হাল বুলিয়ে জানে আচলতে পিতাই নিশিকালে চাগে মই ভালেখিনি কথা পাতিলো এটা বস্তু আপোনাৰ দেহাত দেখি মই আপুনি সঁচা কৃষক যেন লগা নাই
আপোনাৰ ডিঙিত এডাল ৰূপৰ চেণ্ডেল লিখি আছে কিন্তু সঁচা যদি আপুনি কৃষক হয় এই ৰূপৰ চেণ্ডেল লৈ আপুনি আচলতে খেতি কৰিবলৈ আহিলে বেয়া লাগে সঁচা কৃষকবোৰে নিপিন্ধে বুলি ভাবোঁ এইটো আচলতে কি মানে বহুতে মানে এইটো মাৰি দিছে সেইকাৰণে মই এইটো আৰু আপুনি কি ভাবে নাজানো আপুনি যদি হাতত ঘড়ী এটাও নিতাও পিন্ধে বা চেণ্ডেলো পিন্ধে খুলি থৈ আহিলে মানে কি থাকি এনেকুৱা এটা অনুভৱ মোৰ এই চেণ্ডেল মানে তেতিয়াৰ পৰাই আছে আৰু পিন্ধি আছে চেণ্ডেলৰ কিবা গুণ আছে নেকি কিবা প্ৰয়োজন আছে নেকি আগতে বেমাৰ চেমাৰ হৈছিলে নেকি নহয় এনে কয় আৰু ৰাইজৰ মুখতে শুনা কিবা গাঁঠো পিন্ধিলে পিন্ধিব লাগে বুলি কয় মানুহে এতিয়া আৰু কাম ঘৰলৈ যাওঁ আৰু অলপ টাইম কৰিম চাগে